নমস্কাৰ বন্ধুসকল মই নীলোৎপল আৰু আদালৈ আপোনালোকক স্বাগতম অসমৰ ৰাজনীতি বৰ্তমান গৰম হৈ আছে আৰু সকলোৰে মনত এটা প্ৰশ্ন হৈ আছে যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব News18 Assam Northeast-এ এটা অপিনিয়ন পোল উলিয়াইছে তেতিয়াহলে বলকচোন আমি সেই অপিনিয়ন পোলটো চাম আৰু বিশ্লেষণ কৰিম যে ৰাইজৰ মনত কি চলি আছে ভাইবৰ সহযোগত নেটৱৰ্ক 18ৰ এই সমীক্ষা প্ৰশ্ন কৰা হৈছিল যে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে এটা নিৰ্বাচন অহাৰ পিছত স্বাভাৱিকতে এই প্ৰশ্ন আহে যে নতুন চৰকাৰ গঠন হোৱাৰ পিছত মুখ্যমন্ত্ৰী কোন হ'ব আৰু তাৰ উত্তৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে 48% মানে প্ৰায় আধা সংখ্যকেই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে পুনৰ বিচাৰিছে তেওঁ কামকাজ আৰু জনপ্ৰিয়তা সঁচাকৈ এতিয়া শীৰ্ষত আছে বুলি ক'ব পাৰি যত নেকি 48% লোকৰ প্ৰথম পছন্দ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 37.7% বিচাৰে গৌৰৱ গগৈ এইটো মন কৰিবলগীয়া কথা গৌৰৱ গগৈ 37.7% সমৰ্থন পাইছে এইটো কিন্তু এটা ডাঙৰ নম্বৰ বিৰোধী দল হিচাপে গৌৰৱ গগৈৰ গ্ৰহণযোগ্যতা বহুত বাঢ়িছে যেন লাগিছে আগন্তুক সময়ত যুজখন কিন্তু আমোদজনক হ'ব বিচাৰে বদৰুদ্দিন আজমলক আৰু একেদৰে অখিল গগৈ শতাংশ লোকে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে বদৰুদ্দিন আজমলক আৰু একেদৰে অখিল গগৈ বিচাৰে 2% লোকে মুখ্যমন্ত্ৰী একেদৰে গ্ৰামাঞ্চলতকৈ নগৰত বেছি জনপ্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাওক নগৰীয়া অঞ্চলত ডক্টৰ শৰ্মাৰ জনপ্ৰিয়তা 58%তকৈ বেছি ইয়াৰ অৰ্থ হ'ল চহৰীয়া ভোটাৰ ওপৰত বিজেপিৰ দখল এতিয়াও শক্তিশালী নগৰৰ 58.4% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে মুছলমান লোকৰ মাজত অধিক জনপ্ৰিয় গৌৰৱ গগৈ 65% মুছলমান লোক গৌৰৱ গগৈৰ পক্ষত আনহাতে 18% মুছলমান লোকহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত পুনৰ উল্লেখ কৰিছো গ্ৰামাঞ্চলতকৈ নগৰত বেছি জনপ্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নগৰৰ 58.4% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মা তেন্তে বন্ধুসকল আপোনালোকে দেখিলে বিশেষ সমীক্ষাটো এইটো এটা জনমত যদিও আসল ফলাফলটো কিন্তু নিৰ্বাচনৰ পাছতহে গম পোৱা যাব কিন্তু এটা কথা স্পষ্ট যে অসমৰ ৰাইজে উন্নয়ন আৰু নতুন নেতৃত্ব এই দুটাৰ মাজত এতিয়া বিচাৰ বিবেচনা কৰি আছে বন্ধুসকল আপোনালোকে কি ভাবে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ আপোনালোকে আপোনালোকৰ মতামত কমেন্ট কৰি জনাওক মোৰ এই নতুন চেনেল আড্ডাক আগুৱাই নিবলৈ অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক লগ পাম এটা নতুন আড্ডাত ধন্যবাদ